সকলোৰে ভালনে? এয়া জিতুমণি দা সকলোৰে চাগে পৰিচিত। তেওঁতো মানে ইনভিজিবল হৈ থাকে উপাৰ্জন চেনেলত। গতিকে মোৰ মানে বিৰাট প্ৰিয় চেনেল উপাৰ্জনটো, সকলোৰে চাগে প্ৰিয় আৰু বহুত ধুনীয়া কাম কৰি আছে। আৰু সকলোৰে এতিয়া মোক কৈছে যে আপুনি মানে সকলোৰে এটা মানে উৎসাহ, কিন্তু তেওঁ এটা মানে ডাঙৰ অনুপ্ৰেৰণা। তেওঁ যিখিনি কৰ্ম কৰি আছে খুব ধুনীয়া কাম কৰি আছে। আজি মানে ধৰি লওক সেই চেনেলটোৰ জৰিয়তে যিমানখিনি মানুহক ইমান ধুনীয়া ধুনীয়া কথা শিকাইছে, প্ৰতিটো ভিডিঅ'তে এটা এটা জানিবলগীয়া মানে কথা আছে উপাৰ্জনত। মই খুব চাওঁ, খুব ভাল চেনেলটো। আপোনালোকে সকলোৱে চাব উপাৰ্জন চেনেলটো। মোৰ মানে ফ্ৰেণ্ডখিনিকো মই মানে সেইটো কাৰণে মানে দাদাক মই চিনাকি কৰি দিছোঁ। দাদা আজি মোক উপাৰ্জনত তেওঁৰ ভিডিঅ'ত মোক মানে দেখাব আহিছে। গতিকে চাওকচোন, মানে মোৰ কাৰণে কিমান ডাঙৰ মানে এটা ছাৰপ্ৰাইজ। মানে মোক ৰাতিপুৱা ফোন কৰিছে যে মই তোমাৰ তালৈ গৈ আছোঁ। মইতো ভবাই নাছিলোঁ যে মোৰ তালৈ আজি যিটোলৈ আহিব বুলি। গতিকে ভাইটি ক'ত গ'লা? এই আমাৰ এতিয়া ভাইটি একদম বহুত ধুনীয়া মানে এডিটিং কৰে আৰু বহুত ধুনীয়া মানে ভিডিঅ' কৰে। তাৰ মানে ভিডিঅ' কোৱালিটি বহুত ধুনীয়া আৰু সি বহুত ধুনীয়াকৈ কাম কৰি আছে। আজি মোৰ চেনেলটো তেওঁকো চিনাকি কৰি দিছোঁ। এয়া ভাইটি কি আছিলে নামটো ভাইটি? মিঠু। এয়া মিঠু। গতিকে এয়া মোৰ সংসাৰখন তুলিবলৈ আহিছে। ঠিক আছে বন্ধুসকল, চাই থাকক ভিডিঅ'টোনো কি তেওঁলোকে তোলে। আহক। নমস্কাৰ বন্ধুসকল, আজি উপাৰ্জন যিটো চেনেল আছে এই উপাৰ্জন চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি উপাৰ্জন চেনেলটো ক'ত আছে জানেনে? আজি উপাৰ্জন চেনেলটো আছে ৰাধিকা ফাৰ্ম হাউচত। এইখন মোৰ ৰাধিকা ফাৰ্ম হাউচ আৰু মই নিজে ৰাধিকা। আহক মোৰ ফাৰ্মত মোক কি আছে সকলোৱে উপভোগ কৰোঁ। এইবোৰ মোৰ ছাগলী, এইটো মালৱা হয়, আৰু ইয়াৰ নাম হৈছে ৰেম্বো। তাৰ পাছত এইজনী চিৰহী হয়, এইটো চিৰহী, আৰু এইটো বিটেল আৰু চিৰহী ক্ৰছ হয়। সেইকাৰণে অকণমান দেখাবলৈ দিগদাৰ হৈছে। খুচিলে নহয়, ওচৰলৈ নাযাবা খাই থাকোঁতে। মালৱা হয় আৰু এইটো বিটেলৰ ক্ৰছ হয়। এইটো এটা, ইয়াৰ নাম বাহাদুৰ, ইয়াৰ নাম ৰেম্বো হয়। তাৰ পাছত এইবিলাক আপোনাৰ ক্ৰছ ছাগলী হয়। এজনী গুজৰি হয়, এইজনী চিৰহী হয়। তাৰপৰা এইজনী বিটেলৰ ক্ৰছ হয়, এইজনী হায়দৰাবাদী হয়, এইটো হায়দৰাবাদী হয়। ইহঁতৰ টিমবিলাক মানে অলপ এনেকুৱা হায়দৰাবাদী টিমবোৰ এনেকৈ থাকে। আৰু এইজনী বিটেলৰ ক্ৰছ হয়, এইজনী বিটেলৰ ক্ৰছ হয়। তাৰপাছত ক্ৰছ ছাগলী আছে, সেইজনী এজনী আছে। এইকেইটা গুজৰি হয় এইকেইটা। আৰু এইকেইজনী মোৰ এজনী জাৰ্চি, এজনী HF হয়। এজনী জাৰ্চি বহুত মৰমৰ, একদম বহুত মানে তাই গাখীৰ দিয়ে। ডেইলি মোৰ একচুৱেলি এতিয়া তেহেঁতি গাভিনী হৈ আছে, আৰু গাভিনী কৰিলে একচুৱেলি আধা হৈ যায়। তাই তোমাৰ 20 লিটাৰ ওপৰত গাখীৰ দিছে। এতিয়া তাই 10 লিটাৰ হৈছেগৈ। মানে কি হয়, তাই এতিয়া 6 মাহ হৈছে কাৰণে তাই গাখীৰৰ পৰিমাণটো কমি গৈছে। ঠিক তেনেকৈ এও 15 লিটাৰ দিয়ে, তাই এতিয়া 8 লিটাৰমান দিয়ে। দুজনী হ'লে 15 এইফালে 8, 25 লিটাৰমান ডেইলি মোৰ আছে। আৰু গৰু আছে পিছফালে। বন্ধুসকল, মই যদিও RCC কৰিছোঁ, তথাপিও মই চাঙত ৰখাৰ ব্যৱস্থা কৰিছোঁ। কেলৈ কৈছোঁ, চাঙত ৰাখিলে আগৰ দিনৰ মানুহে কয় যে ছাগলী চাঙত উঠালে মানুহকো বোলে চাঙত উঠায়। সেইকাৰণে তেহেঁতক RCC বিল্ডিং বনাই দিছোঁ হয়, কিন্তু তেহেঁতক মই কাঠৰ চাং দিছোঁ। কাঠৰ চাংটো গৰম ঠাণ্ডা নিয়ন্ত্ৰণৰ কাৰণে বহুত হেল্পফুল হয়। আৰু তেহেঁতৰ যিটো স্কিনৰ সমস্যা নহয় কাঠৰ চাং দিলে। কি হয়, বাঁহৰ চাং দিলে কি হয় প্ৰব্লেমটো, এই বাঁহবোৰ চুৰুকিব নোৱাৰি, কিন্তু তাতবোৰ ধুনীয়াকৈ চুৰুকি পেলাই চাফা কৰি দিব পাৰি। তেনেকুৱা বাৰিষা বতৰততো খুবেই লেতেৰা হয়। আৰু যিসকল ফাৰ্মাৰ বন্ধুৰ মানে ছাগলী ফাৰ্ম আছে, তেওঁলোকে নিশ্চয় চাগে গম পাইছে যে বাঁহৰ চাং দিয়াৰ কাৰণে মানে আমি কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেইটো কাৰণে মই কাঠৰ চাঙৰ ব্যৱস্থা কৰিছোঁ। আৰু কাঠৰ চাংটো খুব ভাল চাফা কৰিবলৈ, খুব সোনকালে চাফা হৈ যায়। আৰু এটা কথা ভাল কি, মাজে মাজে থাক ৰাখিলে পাচা পায়খানাবোৰ তললৈ যেতিয়া পৰি যাব, তেহেঁতৰ যদি স্কিনত পাচা পায়খানা নালাগে, তেতিয়াহ'লে স্কিনবোৰ খুব ধুনীয়া হয়। আৰু স্কিনৰ যিটো স্কিন ডিজিজ হয়, সেইটো সমস্যা নহয়। ঠিক আছে। তাৰপাছত মোৰ ওপৰতে তুমি ভিডিঅ' কৰিবলৈ নাপালা। প্ৰাঞ্জল আহিছিলে বাৰিষা, আপুনি কেনেকৈ ছাগলী ৰাখিছে বুলি। মইনা, এইবাৰ তোমাক লৈ পেলাই ক'ম দেই, এটা নতুন মাইনা।
বন্ধুসকল মইনো ওপৰত এতিয়া বৰ্তমানলৈকে একো মানে তেনেকুৱা সুবিধা কৰি দিয়া নাই ছাগলীখিনি, কিন্তু পিছলৈ মই ইয়াত ছাগলী যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিম। কিন্তু এতিয়া বৰ্তমান কি বাৰিষা বতৰ হোৱাৰ কাৰণে মই কি হয় ছাগলী লাটবোৰ যিবিলাক ছাগলী এই গোবৰবিলাক কি কৰিছোঁ বৰষুণ দি থকাৰ কাৰণে শুকুৱাবলৈ দিগদাৰ, সেইটো কাৰণে কি হয় ওপৰত আনি শুকুৱাইছোঁ। আৰু ইয়াক মই কি কৰোঁ মেচিনৰ দ্বাৰা এইখিনি শুকাই যোৱাৰ পিছত মেচিনত গুড়ি কৰি পেকেট কৰি আপোনাৰ সাৰ হিচাপে প্ৰস্তুত কৰা হয়। ফুলত দিব পাৰে, পাচলি দিব পাৰে, তেনেকৈ বিভিন্ন তেনেকৈ দিয়াৰ কাৰণে কি হয় প্ৰতিটো পেকেটতে মই 20 টকা 25 টকাকৈ উপাৰ্জন কৰোঁ। এয়া মোৰ ভাইকেইটা তেহেঁতি আপোনাৰ ৰাজমাইৰ পৰা আহিছে আৰু তেহেঁতকো মই এটা সংস্থাপন দিছোঁ। তেহেঁতৰ এখন ফেমিলি চলি আছে, সেইভাগে তেওঁলোকে মোক বহুত হেল্প কৰি দিয়ে, এইখিনি মানে কৰি দিছে। ঐ নমস্কাৰ চবে উপাৰ্জনে চবতে চাবি দেই উপাৰ্জন চেনেলটো। তেহেঁতৰ এতিয়া মানে মোৰ ইয়াত আহি পেলাই অলপ এইবোৰ কৰি দিয়ে, চাফ চিকুণ কৰি দিয়ে সেয়া। ইয়াতো এনেকৈ ছাগলী থাকে, তেহেঁতি বৰষুণ দিলে এইটো আহি যায় আৰু, কিন্তু পিছত ইয়াত ছাগলী আৰু তোমাৰ হেৰি হ'ব আৰু আপুনি কেমেৰাত চাই ক'ব দেই। নাই ঠিকে আছে। মাজে মাজে কিছুমান ধুমুহাও আহিছিলে, সেইখিনি ফাৰ্মৰ ধুমুহাবিলাক চবেই নকৰে। এইখিনি পিছত আমি কাটি ল'ম। আপুনি জানে যে একেবাৰে আচলতে সোধা নাই আপুনি কৈছে ন প্ৰথম মই ইমান নাজানো দেই, মাজে মাজে অকণমান ক'ব হিট দিব। সেহেঁতি আকৌ মোৰ যে হেৰিবোৰ যিমান ভিডিঅ' কৰে মই বোলো এডিটিং চেডিটিং কৰি দিবা, পাৰিলে এটাও কাটিবলগীয়া কথা নাই, মই কাটিব নোৱাৰোঁ বুলি বান্ধলেতো কথাবোৰ চমু হ'ব লাগে, কিন্তু স্মৃতি হ'ব লাগে। আপোনাক উপাৰ্জনলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। যিহেতু আজি আমি আপোনাৰ ফাৰ্মত উপস্থিত হৈছোঁ আৰু আপোনাৰ এই ফাৰ্মখনৰ সৃষ্টি আৰু কাহিনীবিলাক আৰু ময়ো উপাৰ্জন চেনেলটোত মোৰ হিয়াৰে মানে আদৰণি জনাইছোঁ। আৰু মোৰ ওচৰলৈ যে আজি দাদাসকল আহিছে, মোক খুব ভাল লাগিছে। আৰু তেওঁলোকে ইমান বোকা ৰাস্তাত এনেকৈ যে মোৰ ওচৰত পাবহি বুলি মই ভবা নাছিলোঁ, আৰু অহাৰ কাৰণে মই তেখেতসকলক বহুত বহুত মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আজি মই এইখিনিনো কেনেকৈনো মোৰ ওচৰলৈ উপাৰ্জন চেনেল আহিবলৈ পালে সেইটোৰ বিষয়ে মই আজি 16 বছৰে কি কৰি আজি ইমানখিনি পালোহি, সেইখিনিকে আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈছোঁ। এতিয়া আৰম্ভণিৰ পৰা কৈ যাওঁ, মোৰ বিয়া ক'ৰ পৰা মোক দিছিলে, মই কি কৰিছিলোঁ বিয়াৰ আগত অকণমান আপোনালোকক ক'বলৈ প্ৰয়াস কৰোঁ। এতিয়া মই আছিলোঁ একচুৱেলি আৰ্টিষ্ট, কিন্তু আৰ্টৰ লাইনৰ পৰা ফালৰি কেতিয়া আহিলোঁ কেলৈ ফাৰ্মত ভৰি দিলোঁ সেই কথাও মই আপোনাক ক'ম। এতিয়া মই বিয়া যেতিয়া মই ছাগলীজনী লৈ আহিলোঁ, আৰু সেই ছাগলীজনীয়ে আজিৰ ডেটত মানে তাইয়ে মানে মোৰ প্ৰথম লক্ষী। আৰু মোৰ মানে প্ৰথম লক্ষী হৈছে সেই ৰাজমাইৰ পৰা অনা ছাগলীজনী। তাই প্ৰেগনেণ্ট আছিলে, আৰু কথা মই একো নাজানো যে PPR, গোল্ড ফক্স, এণ্ট্ৰটক্সিয়া কি বস্তু এইবিলাক বেমাৰৰ কথা মই একো নাজানিছিলোঁ আজিৰ পৰা 10 বছৰ আগৰ কথা। আৰু সেই ছাগলীখিনি আনি মই এসপ্তাহৰ ভিতৰত সেই ছাগলীখিনি মৃত্যুমুখত পৰিছিলে। আৰু সেয়ে হৈছে মোৰ প্ৰথম ধুমুহা ছাগলীৰ ক্ষেত্ৰত। তেহেঁতৰ বিভিন্ন বেমাৰ লাগি আহিছিলে গাত, বিভিন্ন বেমাৰ মই একো নজনাৰ কাৰণে, আৰু সেইটো কাৰণে বাহিৰৰ পৰা পটককৈ ছাগলী আনি আমি ফাৰ্মত ভৰাব নালাগে, আৰু সেইটোৱে হৈছে মোৰ ডাঙৰ ভুল। আৰু সেইটো কাৰণে মই সেই 2-এটা বেমাৰ হ'ব, 2-এটা মৰিবই জীৱ, কাৰণ চব মানুহে যেতিয়া মৰে, গতিকে জীৱ মৰাটো সাধাৰণ কথা। মই ভাবিছোঁ যে জীৱ 1-2টা কেতিয়াবা মৰে, আৰু তেতিয়া হতাশ নহ'ব, আপোনালোকৰ সেইটো শিক্ষাই হ'ব। এটা যদি জীৱ মৰে আপোনালোকে কেলৈ মৰিছে সেইটোহে পৰীক্ষা কৰিব পাছে। যে কিছুমানে কিয় কুকুৰা পুৰে পুৰিলে কিয় কুকুৰা CRD হওক, আপোনাৰ ৰাণীখেদ হওক, বিভিন্ন বেমাৰ ডায়েৰিয়া সেইবোৰ আহি যায়। গতিকে তেতিয়া কি হয় এখন ফাৰ্ম ধ্বংস হৈ যায়, আৰু ফাৰ্মখন ধ্বংস হোৱাৰ লগে লগে কি হয় ফাৰ্মাৰজন হতাশ হৈ যায়, আৰু হতাশ হৈ কুকুৰা নোহোৱা হৈ যায়। আৰু মই সেইটো যে কওঁ কেতিয়াও সেইটো হতাশ নহ'ব, আপোনালোকে সেইটো শিক্ষা বুলি ভাবিব যে মই এবাৰহে হৈছে, মই আকৌ এবাৰ কৈছোঁ নিশ্চয় আগবাঢ়িব। মই এইটো কৈছোঁ নহয়, এবাৰে যদি বগাব পাৰে, মাইকী মানুহে যদি ইমান কাম কৰিব পাৰে, ইমান মানে আজিৰ ডেটত মাইকী মানুহ ইমান আগবঢ়া, আৰু লকডাউন হোৱাৰ পৰা যথেষ্ট মাইকী মানুহখিনি আগবাঢ়িছে, মই এইটো নকওঁ কেতিয়াও।
আৰু যথেষ্ট কামো কৰিছে। বহুত মাইকী মানুহ আছে আপোনালোকৰ ধৰি লওক চেনেলৰ আঁৰত সোমাই আছে, বহুত কাম কৰিছে। আৰু যিসকলে কৰা নাই মই এইটোৱে কৈছোঁ যে আপোনালোকে 1 ছেকেণ্ড ঘড়ীটো চাব, কাটাডাল তাতে আপোনাৰ 1 ছেকেণ্ড ৱেষ্ট নহয়, একদম অথলে নাযায়, সেইভাগে কাম কৰক। আপোনালোকে ছাকচেছৰ সীমা চুবই, মই কৈছোঁ নহয় একদম 100%। কিন্তু সেইমতে দেহাটো চাব লাগিব, দেহা চাহে বেহা। গতিকে আমি চব পিনে মেনেজ কৰিব লাগিব। আৰু এইটোৱে নহয় যে অকল কামেই কৰি থাকিব লাগিব, মাজে মাজে এনজয়, নাচিবও, ফূৰ্তিও কৰিব হা। গোটেইখিনি কৰাৰ মাজতে কামো কৰিব। আৰু কাম কৰিবলৈ কিহৰ লাজ? আমি নিজৰ জেগাত অসমত কৰিছোঁ, আমি বাহিৰত গৈ কৰা নাই না। অসমত আপুনি ভোট জলকীয়া কেইটামান লৈ ঘৰে ঘৰে দিলেও নপচন্দে, আৰু ওচৰ পাজৰ মানুহখিনিয়েতো আপোনাক আকৌ উৎসাহে দিব। গতিকে এইটোৱে কৈছোঁ যে কৰ্ম কৰক আৰু আগবাঢ়ি যাওক। সেইটোৱে মোৰ মানে আপোনালোকৰ কি আৰু উপাৰ্জন চেনেলৰ জৰিয়তে সকলোকে মই মানে হেৰি কৰিছোঁ যে সকলোৱে আহক, আগবাঢ়ি আহক, যাতে আমি অসমৰ বাহিৰৰ পৰা একো বস্তু কিনিব নালাগে। আজি বাহুবলীয়ে একদম মানে ইমান ধুনীয়া কাম কৰি আছে, মই একদম চেলুট দিছোঁ বাহুবলী। গতিকে সেই তেনেকৈ যদি আৰু এখন বাহুবলী সৃষ্টি কৰিব পাৰে, আহক আমি সকলোৱে আগবাঢ়ি যাওঁ। ছাগলী পুহোঁ, বাহিৰৰ পৰা কেলৈ ছাগলী পুহোঁ? আমি বাহিৰলৈ ছাগলী পঠিয়াওঁ। আমাৰ ছাগলীৰ যিটো টেষ্ট, আমিতো মাংস নাখাওঁ বাৰু, কিন্তু যি মাংস খায় সি নিশ্চয় জানে যে আমাৰ অসমৰ যিটো আছাম হিলৰ যিটো টেষ্ট, বাহিৰৰ ছাগলী একো ফেৰ মাৰিব নোৱাৰে। গতিকে আহক আমি সকলোৱে মিলি অসমৰ পৰা কেনেকৈ বাহিৰলৈ ছাগলী পঠিয়াওঁ, বা আমি সকলোৱে যদি 10জনীকৈ হ'লেও ছাগলী পুহোঁ, কাৰো ওচৰত হাত পাতিব নালাগে। সেইটোৱে কথা। একো চাকৰি আপোনালোকৰ দৰকাৰেই নাই। মই কৈছোঁ নহয়, মই ছ'চিয়েল ৱেলফেয়াৰ চাকৰি পাইছিলোঁ। মই ছ'চিয়েল ৱেলফেয়াৰ চাকৰি মই এইজনে ইমান ব্যৱসায় ভাল সেইটোও নিদিলে কৰিবলৈ। গতিকে মই আজি একদম ফূৰ্তিকৈ কাম কৰি আছোঁ। আৰু মই এটা কথা ক'লোঁ, ঢেৰ পইচা হ'লেও আদানী আম্বানীয়ে সোণৰ ভাত নাখায়, আপুনিও সোণৰ ভাত নাখায়, আমি চবেই একেই ভাত। দাদাহঁত যাবলৈ ওলাইছিলে, সকলোকে দাদা কিবা এটা কওক মোৰ চেনেলৰ বিষয়ে। বাইদেউতো বহুত ভাল কাম কৰিছে, আৰু আমি আজি আহি নিশ্চয় আমি নিজে অভিভূত যে এনেকৈ যদি অসমৰ কেইগৰাকীমান মহিলা ওলাই আহে আৰু এনেকুৱা ধৰণৰ যদি কাম কৰে, স্বাভাৱিকতে অসমৰ অৰ্থনীতিটো বহুত আগুৱাই যাব। আৰু বাইদেউ এটা আচলতে উপায়হে, বাইদেউ এটা উপায় উদ্ভাৱন কৰিছে যে এনেকৈ পাৰি, আৰু সেই উপায়টো চবেই এপ্লাই কৰিবলৈ চেষ্টা কৰিব লাগে। যিসকল মহিলা ঘৰত থাকে তেওঁলোকে আচলতে এইখিনি শিকি ল'ব লাগে বাইদেউৰ পৰা, আৰু শিকি লৈ যদি কাম কৰে, যদি ঘৰত 2জনী ছাগলীও পোহে প্ৰথম, বা 1জনী ছাগলীয়ে ষ্টাৰ্ট কৰে, সেই বাইদেউৰ ফাৰ্মখন সেই 1জনীৰ পৰাই ষ্টাৰ্ট হৈছে। গতিকে বহুত ডাঙৰ ফাৰ্ম হ'বগৈ এটা সময়। গতিকে মই এইটো আশা কৰোঁ, বাইদেৱে যিখিনি স্বাৱলম্বিতা নিদৰ্শন যোগাইছে, বাইদেউক আচলতে চব ফালৰ পৰা সকলোৱে অনুপ্ৰেৰণা দিব লাগে যাতে আৰু পাৰে, আৰু লগতে নতুন চামে বাইদেউৰ পৰা শিকিব লাগে, আৰু বাইদেউ যাতে আৰু আগুৱাই যাব পাৰে তাৰে শুভেচ্ছা জনাওঁ। বহুত ধন্যবাদ দেই আপোনালৈ, ইমান ধুনীয়া এটা কথা দাদাই কৈছে আজি।